खुलुमबाय स्टुडियो आं रबिन बसुमतारी आरो बे समाव उदालगुरिनिफ्राय मोनसे गिदिर रादाब नोंगौ बे समाव लानानै फैदों उदालगुरिनिफ्राय मुगैथाव जिनाहारि जाथाय उदालगुरियाव सोमोनांथाव जिनाहारि जाथायनि सायाव फिनजाथाय नेमसुनि उदालगुरि रिभार रिजर्टआव जानाय 13 बोसोर बैसोनि हिनजावसानि गिख्रंथाव जिनाहारि जाथाय जाथाय जानायनि 5 सान बारलांनायनि उनावबो दिनैसिम सोलिगासिनो दं उदालगुरिनि रिभार रिजर्टआ जाथायनि सायाव पुलिसा नायबिजिरनो थाखाय बारा गोसो होनायखौ नुनो मोनाखै जाउनाव गोजोननाय गैयै फोरमायदों रायजो राजा बिथांमोना नर्थ इस्ट माइनरिटी फरायसा आफाद थामहिनबा नेमसुनि मिरु आफादगिरि बदरुल इस्लामा गोख्रों बिजाथाय होनाय बायदिब्ला बे रिजर्टखौ सिल खालामनांगौ लोगोसे लोब्बा थानाय दायनिगिरिफोरखौ हमनांगौनि गोख्रों अजद होबावनाय बायदिब्ला सासे 13 बोसोर बैसोनि उन्दै हिनजावसाखौ दुथां सुबुङा गोबाव सानसिम काहिबारि रिभार रिजर्टआव दोनखोमाना गले गले जिनाहारि खालामनायनि सायाव गोख्रों अजद मख'नो गोनांदि थांनाय 16 एप्रिलनिफ्राय गोमाना थानाय हिनजावसाखौ 20 साननि उनाव रिभार रिजर्टनिफ्राय बोखांनो हादोंमोन जाथायनि सायाव पक्स'नि सिङाव थिसननायनि उनावबो नेमसुआ रौता पुलिसनि नायबिजिरनायखौ थाबैनो मावफुंनांगौनि गोख्रों दाबि खालामो प्रथमते এই যি ৰিভাৰ ৰিজৰ্ট এই ৰিভাৰ ৰিজৰ্টত এগৰাকী ছাত্ৰীক 13 বছৰীয়া ছাত্ৰীক কোনোবা কালপ্ৰিটে ইয়াত আনি কিছুদিন ৰাখি যি ধৰ্ষণ হোৱাৰ অভিযোগ উঠিছে বা ইয়াত পুলিচে ইয়াৰ পৰা উদ্ধাৰ কৰিছে আমি পুলিচক প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি নেমছুৰ ফালৰ পৰা এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ এই যে যিটো ৰিভাৰ ৰিজৰ্ট বোলা নামৰ যিটো ৰিজৰ্ট আছে আচলতে এইটো ৰিজৰ্ট নে কিবা ঘাটি নাৰী দেহৰ ঘাটি নে কণ কণ শিশুসকলক ধ্বংস কৰাৰ ৰিজৰ্ট এই বিষয়টো জিলা প্ৰশাসনে তদন্ত কৰি ৰাজহুৱা কৰিব লাগে আমি বিশেষ সূত্ৰে গম পাইছোঁ ইয়াত বহুত এনেকুৱা ধৰণৰ অবৈধ কাম কাজ চলি থাকে এইবাৰহে মানে এটা আৰক্ষীয়ে ৰাইজৰ মানে পোহৰলৈ আনিছে গতিকে এই বিষয়টো সমগ্ৰ তদন্ত হ'ব লাগে আৰু এতিয়ালৈকে জিলা প্ৰশাসনে ৰিভাৰ ৰিজৰ্টটো আইনৰ আওতালৈ আনি এতিয়ালৈকে কিয় সিল কৰা নাই সিল কৰাব লাগে মই জিলা উপায়ুক্ত মহোদয় আৰু আৰক্ষী অধীক্ষক ডাঙৰীয়াক মই বিনম্ৰভাৱে অনুৰোধ জনাম যে কণ কণ শিশুসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই ৰিজৰ্টটো বন্ধ কৰিব লাগে প্ৰথমে আৰু কি হৈছে কি হোৱা নাই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি ৰাজহুৱা কৰিব লাগে ইয়াৰ আঁৰত কি ৰহস্য জড়িত হৈ আছে এনেকুৱা ৰিজৰ্ট আমি দেখিবলৈ পাইছোঁ ওদালগুৰি জিলাত বিভিন্ন ঠাইত গঢ় লৈ উঠিছে বিভিন্ন ঠাইত আৰু সেই ৰিজৰ্টবিলাকো তেওঁলোকে তদন্ত কৰিব লাগে বা মালিকসকলে জাননী জাৰি কৰিব লাগে যে আপোনালোকে চাওক ৰিভাৰ ৰিজৰ্ট যে ইয়াত বহু কেইদিন ছোৱালীজনী আছিল বুলি আমি গম পাইছোঁ প্ৰায় 3 দিন এগৰাকী নাবালিকা ছোৱালী ইয়াত মানে ৰাখিছে এই যিটো মেনেজাৰ বা ইয়াত যিসকল কৰ্তৃপক্ষ আছে বিষয়ববীয়াসকল আছে তেওঁলোকে কি ছোৱালীগৰাকী যে নাবালিকা হয় শিশু হয় তাৰ কি ভোটাৰ আইডি হওক বা আধাৰ কাৰ্ড তেওঁৰ বাসিন্দাৰ প্ৰমাণপত্ৰ নিশ্চয় ল'ব লাগে সেইটো নিয়ম হয় গতিকে তাতেতো বয়সটো আছিল আৰু সেই মানুহজনৰ লগত যিজন মানুহ আহিছে তেওঁৰ সম্পৰ্ক কি কিয় ইয়াত 3 দিন আছে গতিকে এই সমগ্ৰ বিষয়টো আমি তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াৰ লগতে এই ৰিজৰ্টটো বন্ধ কৰাৰ বাবে আমি জিলা প্ৰশাসনক নেমছুৰ ফালৰ পৰা দাবী জনাইছোঁ অন্যথা আমি ছাত্ৰীগৰাকী বা ভৱিষ্যত যাতে এনেকুৱা ধৰণৰ কুকাৰ্য নহয় তাৰ আমি প্ৰতিবাদত আমি হয়তো গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম কি কাৰণত এইটো কৰা নাই নাজানো তেওঁৰ কিমান দীঘল হাত আছে সেইটো আমি নাজানো এতিয়া কথা হ'ল যিহেতু ইয়াত পুলিচে উদ্ধাৰ কৰিছে এইটো কাৰো অভিযোগ প্ৰতি অভিযোগ নহয় যেহেতু আৰক্ষী প্ৰশাসনে নিজে উদ্ধাৰ কৰিছে গতিকে সেই আৰক্ষীসকলকে অনুৰোধ জনাম যে এই বিষয়টো এই ৰিজৰ্টটো তলা মাৰিব লাগে তাৰপিছত আইনে যদি খুলি দিয়ে সেইটো পিছৰ কথা কিন্তু তদন্তৰ খাতিৰত এইটো মানে মানে তলা মাৰিব লাগে আৰক্ষীয়ে আৰু ইয়াত তদন্ত হ'ব লাগে সঠিক তদন্ত হ'ব লাগে এইটো সৰু কথা হৈ থকা নাই এগৰাকী নাবালিকাক ইয়াত 3 দিন ৰাখি যি বলাৎকাৰৰ অভিযোগ উঠিছে গতিকে এইটো সৰু কথা হৈ থকা নাই আজি যদি ছোৱালীজনী কিবা নোহোৱা হৈ গ'লে হয়
বা আৰু কিবা হৈ গ'লে হয় জীৱন মৰণৰ কথা তেতিয়া কি হ'লে হয় তাৰ কাৰণে কোন দায়ী হ'লে হয় গোটেই বিষয়টো ইয়াৰ লগত চাক মেনেজাৰ হা থাকিব মানে তদন্ত আনিব লাগে মেনেজাৰে হওক মালিকেই হওক মুঠতে এই ৰিজৰ্টটোৰ লগত জড়িত বিষয়ববীয়া আইনৰ আওতাত আনিব